নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। অসুস্থ হৈ পৰিছে অসমীয়া ছবি জগতৰ জ্যেষ্ঠতম অভিনেতা জয়ন্ত ভাগৱতী। বলিষ্ঠ অভিনেতাজন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে বৰ্তমান। বহুদিন ধৰি অভিনেতাজন শাৰীৰিক অসুস্থতাত ভুগি আছে। চিকিৎসালয়ৰ বিচনাৰ পৰাই তেওঁ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে আৰু লগতে আৰ্থিক সহায়ো বিচাৰিছে অভিনেতাজনে। অসমীয়া ছবি জগতৰ বহুবোৰ ছবিত অভিনয় কৰা বলিষ্ঠ অভিনেতাজন জয়ন্ত ভাগৱতীৰ শাৰীৰিক অসুস্থতাই সকলো শিল্পী সমাজৰ শিল্পী ভাগি পৰিছে। হাৰ্টৰ ৰোগত ভুগি আছে বৰ্তমান অভিনেতাজন আৰু গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসা কৰি থকা হৈছে আৰু মোৰ এই ভিডিঅ'টোৰ যোগেদি তেওঁ সোনকালে আৰোগ্য হওক তাৰে কামনা কৰিছোঁ আৰু আপোনালোক সকলোৱেও প্ৰাৰ্থনা কৰিব যাতে অভিনেতাজন সোনকালে আৰোগ্য হৈ উঠে তাৰে কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। নতুন যদি কোনোবাই আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।